গোটেইখিনি খাবলৈ আমাৰ সময় নাই। আজি বছৰৰ শেষৰ দিন, তথাপিও আমি আন্দোলন কৰিব লগা হৈছে। আপোনালোকে নিজে চিন্তা কৰক, কি কাৰণত আন্দোলন কৰিব লগা হ'ল আজি। কেৱল গোৰ্খাক নহয়, ইয়াত থকা অন্য জাতি জনগোষ্ঠী, নন ট্ৰাইবেল, এজন যদি চাওতাল যায়, এজন যদি আদিবাসী যায়, এজন যদি কোচ ৰাজবংশী যায়, তেখেতসকলেও কাগজ দেখাব লাগে। কি কাৰণত এইটো ভুল হৈ আছে? কাৰণ BTC কেৱল বড়ো সকলৰ কাৰণে নহয়, BTR কেৱল বড়ো সকলৰ কাৰণে নহয়, BTRত বসবাস কৰা 2003 চনৰ আগত যিখিনি আমাৰ ইয়াত জনসাধাৰণ আছে, তাই গোৰ্খা হওক, বঙালী হওক, কোচ ৰাজবংশী হওক, চাওতাল হওক, আদিবাসী হওক, সকলো জাতি জনগোষ্ঠীৰ কাৰণে হয় BTR। সেই গতিকে এই কথাটো জানি থোৱা ভাল যে প্ৰমোদ বড়োই অনাগত দিনত যদি ৰাজনীতি কৰিব লগা আছে, সকলো জাতি জনগোষ্ঠীক অধিকাৰটো দিয়া ভাল। অন্যথা কিন্তু আগন্তুক দিনত কেৱল গোৰ্খাই নহয়, সকলো জাতি জনগোষ্ঠী একত্ৰীকৰণ হৈ আমি আন্দোলন কৰিম। সেই আন্দোলনটো তেখেতে কেনেকৈ আগবঢ়াই সেইটো আমি চাই ল'ম। বেলেগ দাবী আছে, কিন্তু সেই দাবী আমি এতিয়া একো নকওঁ। আমাক মাটিৰ অধিকাৰ লাগে, মাটিৰে লাগে, এতিয়া বেলেগ আমাক একো দিব নালাগে।